চোৱা ক্লাছ 9ৰ 2 নম্বৰ চেপ্টাৰ 2.2 অনুসৰণি কি আছে 1 নম্বৰ কোৱেশ্চন দিছে কি 5x - 4x স্কয়াৰ + 3 বহুপদটোৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 আৰু 2 নম্বৰত কি দিছে x = -1 আৰু 3 নম্বৰ x = কি দিয়া আছে 5x = -4x স্কয়াৰ + 3 সলিউশন 1 নম্বৰত 1 নম্বৰ হ'ব যেতিয়া আমাৰ x ৰ মান কি ধৰিব দিছে ইকুৱেল 0 তে বহুপদটো আমি লিখিলো বহুপদটো হ'ব px বহুপদটো মানে আমি px এৰে ধৰো সেম এটো 5x - 4x স্কয়াৰ + 3 তে সো আমি x ৰ মান কিমান পাইছো x ৰ মান 0 পাইছো ইয়াতে p of 0 বহাই দিও ইয়াতে সবখিনি x ৰ জায়গা 0 আহিব কাৰণ x ৰ মান আমি কি পাইছো 0 সেইকাৰণে 5 * 0 - 4 * 0 স্কয়াৰ + 3 তে সো 5 ৰ লগত 0 পূৰণ কৰিলে 0 এটা সো 0 ক স্কয়াৰ কৰিলে কিমান হ'ব 0 হ'ব আকৌ 4 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব +3 এতিয়া 3 কাৰণ 0 ৰ কোনো ভ্যালু নাই প্লাস মাইনাস কৰিলে মানে সেম হেতু ভ্যালু থাকিব 3 এতিয়া সো 2 নম্বৰটো যেতিয়া তো 2 নম্বৰ হ'ব x = কিমান ধৰিব দিছে x = -1 এতিয়া আমি বহুপদটো লিখি লও px = 5x - 4x স্কয়াৰ + 3 এতিয়া x ৰ মান কিমান পাইছো আমি -1 সেম 5 * -1 - 4 * x স্কয়াৰ মানে x ৰ মান কিমান পাইছো -1 পাৰত কি আছে স্কয়াৰ + 3 এতিয়া ভালকে মন কৰা 5 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 5 হ'ব কিন্তু ইয়াতে কি আছে প্লাস এই মাইনাস আছে ইয়াতে প্লাস প্লাসে মাইনাসে মাইনাস এটা ভালকে মন কৰা ইয়াত কিমান আছে 1 - 1 স্কয়ার কিন্তু আমি সোয়া স্কয়ার থাকিলে মাইনাসটো সদায় প্লাস হয় কেনেকৈ হয় সো -1 * -1 পূৰণ কৰিলে কিমান হ'ব একেলগত এক পূৰণ কৰিলে একে আৰু মাইনাসে মাইনাসে প্লাস এই কাৰণে যুগ্ম সংখ্যা যদি পাৱাৰত থাকে তেতিয়া আমি মাইনাসটো প্লাস হৈ যায় সেম ইয়াতে যুগ্ম সংখ্যা আছে কাৰণে মাইনাসটো কি হৈ যাব প্লাস +3 তে সোয়া -5 4 ৰ লগত 1 পূৰণ কৰি এই 1 পূৰণ কৰিলে 4 * 4 + 3 এতিয়া মাইনাস খিনি একেলগত কৰক প্লাস খিনি একেলগত কৰক এখানে মাইনাস আছে -5 - -4 = কি হ'ব -9 + 3 -9 ৰ পৰা 3 গুছি গলে কিমান থাকে -6 সো 3 নম্বৰত কিমান দিয়া আছে x = 2 তে বহুপদটো কি আছিল আমাৰ p of x = 5x - 4x স্কয়ার + 3 তে x ৰ জায়গাত কি হ'ব x ৰ ঠাইত 2 হ'ব ইকুৱেল সবখিনি x ৰ ঠাইত আমাক 2 আহিব 2 - 4 * x স্কয়ার মানে 2 স্কয়ার + 3 বাজৰ লগত 10 4 2 ৰ স্কয়ার 4 + 3 10 4 4 16 + 3 10 এতে প্লাস কিনে একেলগত কৰো প্লাস কি আছে 10 আৰু 3 কি হ'ব 13 -16 মাইনাস কৰিলে -3 হ'ব 2 নম্বৰ কি আছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰে p of 0 p of 1 p of 2 নিৰ্ণয় কৰে এটা বহুপদ দিয়া আছে বহুপদটো হ'ল আমাৰ p of y = y² - y + 1 এটো মানে ওলাব দিছে এবাৰ আমাৰ কি ধৰিব দিছে 0 ধৰিব দিছে এবাৰ 1 ধৰিব দিছে এবাৰ 2 ধৰিব 1 নম্বৰ কি আছে বহুপদটো p of y = y² - y + 1 সো প্ৰথমত কি ধৰিব দিছে p of 0 এটা কি হ'ব এটোৰ জায়গা 0 হৈ যাব মানে এই y জেড কি y ঠাইত কি আছে 0 তেতিয়া y জায়গাত কি আহিব 0 আহিব y² - ইয়াত কি আছে y ইয়াতো y জায়গাত 0 আহিব +1 0 ক স্কয়ার কৰিলে 0 হয় 0 ৰ পৰা 0 মাইনাস কৰিলে 0 একৰ লগত 0 যোগ কৰিলে একে থাকে এতিয়া হল আমাৰ কোনটো হল এই তোমাৰ p of 0 হল এতিয়া p of 1 এতিয়া সো ফার্স্টত লিখিলো এবাৰ p of y = y² - y + 1 এটা কি ধৰে কি p of 1 ওলাব দিছে তে y জায়গাত কি হ'ব 1 প্লাস সরি তো মাইনাস আছে মাইনাস হ'ব মাইনাস y জায়গাত 1 হ'ব প্লাস 1 কাৰণ আমাৰ সবখিনি y ঠাইত y বহাব দিছে একৰ স্কয়াৰ একে তাৰ পিছত 1 + 1 কি হ'ব প্লাস খিনি একেলগত কৰো +1 + 1 কি হ'ব +2 - 1 2 ৰ পৰা 1 গলে 1 এতিয়া ওলাব দিছে আমাক p of 2 এবাৰ বহুপদটো লিখি লও p y
পি y ইকুৱেল বহুতো আছিল y স্কোয়াৰ মাইনাছ y প্লাছ 1 এতিয়া আমি কি বহাম পি অফ 2 কাৰণ 2 ওলাব দিছে y ঠাইত কি হ'ব 2 কি আছে স্কোয়াৰ স্কোয়াৰ হ'ব y ঠাইত কি হ'ব 2 প্লাছ 1 দুই স্কোয়াৰ কৰিলে 4 2 প্লাছ 1 প্লাছ কেনেকৈ লগত কৰোঁ 4 আৰু 1 এইখিনি প্লাছত আছে প্লাছত থাকিলে কি এই প্লাছত থাকিলে 4 আৰু 1 যোগ কৰিলে 5 মাইনাছ 2 2 5 ৰ পৰা 2 গুচি গ'লে 3 দুই নম্বৰটো আছে পি অফ টি ইকুৱেল 2 প্লাছ টি প্লাছ 2t স্কোয়াৰ মাইনাছ 2 মাইনাছ টি কিউব প্ৰথম ওলাব দিছে আমাৰ পি অফ 0 ইয়াত কি আছে চোৱা টিৰ জেগাত 0 আছে মানে গোটেইখিনি টিৰ জেগাত 0 হ'ব 2 প্লাছ 0 প্লাছ 2 ইনটু 0 স্কোয়াৰ মাইনাছ টি কিউব মানে 0 কিউব 2 প্লাছ 0 0 স্কোয়াৰ মানে 0 2 লগত 0 পূৰণ কৰিলে 0 0 কিউব মানে কি হ'ব 2 হ'ব দুই নম্বৰ ওলাব দিছে বহুপদটো আৰু এবাৰ লিখি লওঁ মানে বহুপদটো এবাৰ লিখি ল'লে ভাল 2 প্লাছ টি প্লাছ 2 টি স্কোয়াৰ মাইনাছ টি কিউব এতিয়া ওলাব দিছে পি অফ 1 এতিয়া টিৰ জেগাত কি হ'ব টিৰ ঠাইত 1 প্লাছ 2 ইনটু কি হ'ব 1 স্কোয়াৰ মাইনাছ 1 কিউব 2 প্লাছ 1 1 স্কোয়াৰ 1 2 লগত 1 পূৰণ কৰিলে 2 মাইনাছ 1 ৰ কিউব মানে কিমান 1 এতিয়া চোৱা প্লাছখিনি একেলগত মাইনাছখিনি একেলগত কৰোঁ 2 আৰু 1 3 3 লগত 2 যোগ কৰিলে 5 মাইনাছ 1 ইকুৱেল হ'ব 4 চোৱা বহুপদটো পি অফ টি ইকুৱেল 2 প্লাছ টি প্লাছ 2 স্কোয়াৰ মাইনাছ টি কিউব এতিয়া আমাৰ ফাৰ্ষ্টটো ল'ব দিছিল কি পি অফ ফাৰ্ষ্টত ল'ব দিছিল পি অফ 0 টি কিউব চোৱা এতিয়া আমাক ওলাব লাগিব পি অফ 2 ইকুৱেল 2 প্লাছ টি টিৰ মানে কি আছে 2 হ'ব প্লাছ 2 ইনটু টি স্কোয়াৰ মানে 2 স্কোয়াৰ মাইনাছ 2 টি কিউব মানে 2 কিউব 2 প্লাছ 2 প্লাছ 2 2 স্কোয়াৰ হ'ব 4 মাইনাছ 2 কিউব মানে 8 2 প্লাছ 2 2 ৰ লগত 4 পূৰণ কৰিলে 8 মাইনাছ 8 এইটো কেঞ্চেল হৈ যাব থাকিব 2 আৰু 2 4 এইটো প্লাছৰ আছে এইটো মাইনাছৰ আছে এইটো কেঞ্চেল হৈ থাকিব 2 আৰু 2 যোগ কৰিলে 4 কি আছে পি অফ এক্স ইকুৱেল এক্স কিউব মানে এবাৰ কি হ'ব এক্সৰ মান 0 হ'ব ইয়াতে চেম 0 কিউব মানে 0 আৰু এবাৰ পি অফ 1 এক্সৰ মান কি হ'ব 1 কিউব কি হ'ব 3 বাৰ পূৰণ কৰিলে 1 হ'ব আৰু এবাৰ পি অফ 2 এক্স কিউব মানে কি হ'ব 2 কিউব 2 3 বাৰ পূৰণ কৰিলে 8 মানে 2 3 টাইম পূৰণ কিমান হ'ব 8 2 কিউব চোৱা 4 নম্বৰ কি আছে পি অফ এক্স ইকুৱেল এক্স মাইনাছ 1 এক্স প্লাছ 1 এইটো আছে এতিয়া চোৱা ফাৰ্ষ্টত আমাক কি লিখিব দিছে পি অফ 0 ওলাব দিছে মানে কি হ'ব এক্সৰ মান কি হ'ব 0 এক্সৰ মান কি হ'ব 0 মাইনাছ 1ৰ পৰা 0 কৰিলে এই মাইনাছ 1 0 লগত 1 যোগ কৰিলে 1 একেলগে 1 পূৰণ কৰিলে 1 কি আছে ইয়াতে মাইনাছ প্লাছ প্লাছে মাইনাছ এতিয়া চোৱা আমাক 2 নম্বৰত কি ওলাব দিছে পি অফ 1 চেম ইয়াতে এক্সৰ জেগাত কি হ'ব 1 মাইনাছ 1 চেম এক্সৰ জেগাত কি হ'ব 1 প্লাছ 1 দিয়া আছে আমাৰ এক্সৰ ঠাইত লিখিছে এইটো 1ৰ পৰা 1 গ'লে কি 0 প্লাছ 2 2ৰ লগত 0 পূৰণ কৰিলে 2 এতিয়া চোৱা আমি 1 ওলালোঁ এতিয়া চোৱা আমি 1 এই 0 ওলালোঁ 1 ওলালোঁ এতিয়া 2 ওলাম পি অফ 2 চোৱা চেম এক্সৰ ঠাইত কি হ'ব 2 কি আছে মাইনাছ 1 মাইনাছ 1 হ'ব চেম এক্স আছে এক্সৰ ঠাইত 2 হ'ব প্লাছ 1 2ৰ পৰা 1 গ'লে 1 3 মানে ফাৰ্ষ্টটো আমাৰ 0 ওলাল মাইনাছ 1 2 নম্বৰটো 0 3 নম্বৰটো মানে পি অফ 2 কিমান ওলাল 3 ওলাল চোৱা ক্লাছ 9ৰ 2.2 3 নম্বৰ কুৱেশ্যনটো কি আছে কাষত উল্লেখিত মানবোৰ বহুপদটো শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা এটা বহুপদ দিয়া আছে পি এক্স
ইকুৱেল 3x + 1 ইকুৱেল x - 1/3 মানে এই বহুপদটোৰ কাহত মান উল্লেখ কৰা আছে সেই মানটো বহাই আমি ইয়াত চেক কৰিম এইটো শূন্য হয় না নাই এইটোহে পৰীক্ষা কৰিব দিছে এতিয়া চোৱা বহুপদটো আছে px কিমান আছে x ৰ মান কিমান আছে -1/3 মানে x ৰ মান পাইছো আমি -1/3 সেম ইয়াতে x ৰ ঠাইত আহিব -1/3 + 1 সেম 3 কাটাকাটি গ'ল ইয়াতে কি আছে -1 + 1 কি হ'ব ইয়াতে 0 গতিকে px বহুপদটো x - 3 0 হয় সো 2 নম্বৰটো কি আছে px ইকুৱেল 5x - 5 x ৰ মানটো দি আছে 4/5 এতিয়া ইয়াতে বহাম 4/5 ইকুৱেল 5 x ৰ ঠাইত আহিব 4/5 minus pi so কাটাকাটি যায় 5 কাটাকাটি গ'ল থাকিল 4 minus pi এতিয়া কি শূন্য ওলাইছে নেকি লাষ্টত শূন্য ওলোৱা নাই সেইকাৰণে লিখিম px বহুপদটোৰ 4/5 শূন্য নহয় এইটো চোৱা 3 নম্বৰটো কি আছে px ইকুৱেল x² - 1 x ইকুৱেল 1 আৰু -1 মানে x ৰ মান দুটা দি আছে এটা আছে 1 আছে আৰু এটা -1 আছে এতিয়া আমি ইয়াত বহাই চাওঁ ফাৰ্ষ্টত 1 বহাম সেম x ৰ জায়গাত 1 বহিব 1 ৰ স্কয়াৰ 1 এ 1 ইকুৱেল 0 আকৌ এতিয়া -1 বহাম কি আছে আমাৰ x স্কয়াৰ মানে -1 স্কয়াৰ -1 -1 ৰ স্কয়াৰ কিমান হ'ব 1 হ'ব 1 একৰ পৰা এক গ'লে থাকিল 0 তে কি ওলাল তেকে px বহুপদটোৰ 1 আৰু -1 0 হয় এতিয়া চোৱা 4 নম্বৰটো কি দি আছে px ইকুৱেল x + a * x - 2 পিছত x ৰ মান কি দি আছে এটা আছে -1 আৰু এটা তো মানে দুটা মান দি আছে এটা -1 আৰু এটা 2 এতিয়া চোৱা ফাৰ্ষ্টত আমি -1 বহাম এটা গোটেইখিনিত এটো x ৰ জায়গাত -1 আহিব +1 ইনটু x ৰ জায়গাত -1 -2 সো এটা আছে +1 এটা আছে -1 কাটাকাটি গলে ইয়াত থাকিব 0 -1 মাৰো -2 -3 0 লগত পূৰণ কৰিলে 0 হ'ব এতিয়া সো এতিয়া আমি 2 বহাম সো এট x ৰ জায়গাত কি আহিব 2 + 1 পিছত ইনটু মানে ব্ৰেকেট তাৰ পিছত x আছে x ৰ ঠাইত 2 বহিব কি আছে ইয়াতে -2 2 আৰু 1 প্লাস কৰিলে 3 ব্ৰেকেট উঠাই দিলে ইনটু 2 ৰ পৰা 2 গলে থাকিল 0 3 লগত 0 পূৰণ কৰিলে 0 এতিয়া দুইটা মানে আমাৰ 0 হ'ল এতিয়া এনেকৈ লিখিম px বহুপদটোৰ -1 আৰু 2 0 হয় চোৱা 6 নম্বৰটো কি দি আছে p of x equal lx plus m x ৰ মান কি দি আছে -m/l এতিয়াতে বহাম -m/l সেম x ৰ ঠাইত আহিব -m/l plus m সো l কাটাকাটি গ'ল থাকিল -m plus m ইয়াত কি আছে মাইনাস ইয়াতে প্লাস সেম কাটাকাটি যাব থাকিব 0 কি হ'ব px বহুপদটোৰ -l/m 0 হয়
সো 7 নম্বৰটো কি দি আছে px = 3x স্কয়ার minus 1 এটা x এর মান দুটা দি আছে এটা দি আছে -1/√3 আৰু এটা 2/√3 এতিয়া আমি ফাৰ্ষ্টত -1/√3 বহাম equals 3 into -1/√3 square minus 1 same so 3 into square থাকিলে -2 প্লাস হয় মানে যুগ্ম সংখ্যা থাকিলে -2 প্লাস হয় সদায় 1 square 1 root a square can root আৰু square কটাকটি গল থাকিল 3 -1 3 3 কটাকটি গল থাকিল 1 -1 1 ৰ পৰা 1 গলে থাকিল 0 এতিয়া কো আমি 2/√3 বহাম 2/√3 সেম কি আছিল 3x squared 3x squared মানে x এর ঠাইত কি আইব 2/√3 square minus 1 এটা আইছে -1 to ইয়াৰ পৰা আইছে টেস 1 into 2 square 4 root আৰু square কটাকটি গল থাকিল 3 -1 তে 3 3 কটাকটি গল থাকিল এই ইয়াত রোল 4 ইয়াত -1 4 ৰ পৰা 1 গলে থাকিল 3 এতিয়া চোৱা বহুপদটোৰ যেটো 3x স্কয়ার -1 আছিল এটোত আমি ফাৰ্ষ্টৰ মান বহাওতে শূন্য ওলাইছিল কিন্তু আমি যেতিয়া সেকেন্ড মানটো বহাইছিলো x ৰ 2/√3 কিন্তু এটা কি ওলাইছে শূন্য ওলাইছে ওলোৱা নাই সেইকাৰণে লিখিম p বহুপদটোৰ -1/√3 শূন্য 2/√3 শূন্য নহয় সো 8 নম্বৰটো px = 2x + 1 x ৰ মান দি আছে 1/2 তে বহাম x ৰ 1/2 সেম x ৰ তে কি আইব 1/2 + 1 2 2 কাটাকাটি গল থাকিল 1 ইয়াতে +1 আৰু +1 2 হ'ব তে শূন্য ওলাইছে ওলোৱা নাই px বহুপদটোৰ 2 শূন্য নহয় সরি সো 4 নম্বৰ কোৱেশ্চনটোত কি দি আছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা এক নম্বৰত কি আছে px = +5 মানে এটো এটা বহুপদ দি আছে এটো শূন্য নিৰ্ণয় কৰিব লাগে সো px = x + 5 এটো শূন্য নিৰ্ণয় কৰিব লাগে মানে এই বহুপদটোত কি মান বহালে এখিনি মানে শূন্য হয় সো আমি x ৰ ঠাইত যদি -5 বহাই দিও -5 + 5 = 0 মানে -5 শূন্য হ'ব কিন্তু এটো আমি কেনেকৈ ওলাওছো px = 0 এটা সো px ৰ মান কিমান আছে x + 5 = 0 এটো সাইডত +5 এটো সাইডত গলে কনভার্ট কৰিলে -5 মানে এই বহুপদটো শূন্য হ'ব -5 মানে ইয়াত যদি আমি -5 বহাই দিও -5 আৰু +5 ইয়াটো শূন্য ওলাই যাব এটো মানে ওলাইছে ইয়াতে সো 2 নম্বৰটো কি আছে সো 2 নম্বৰ কি আছে px = x - 5 সেম তেনেকৈ হ'ব pfx = 0 এতিয়া px ৰ মান কি আছে x - 5 = 0 এটো সাইডত -5 এটো সাইড কনভার্ট কৰিলে +5 এটাকে এনেকৈ লিখিলে এনেকৈ হ'ব বহুপদটোৰ শূন্য হ'ব বহুপদটোৰ শূন্য হ'ব +5 সেম আগৰটো লিখি দিবা তেনেকৈ বহুপদটো শূন্য হ'ব -5 মানে সোয়া এটো যেটো আমাৰ -5 ওলাইছে এই বহুপদটো কি আছে p of x = x - -5 তে সোয়া আমি যদি x ৰ জায়গাত +5 টো বহাই দিও এতে -5 কি থাকে 0 মানে বহুপদটো শূন্য হ'ব 0 মানে হেতুই কৈছে যে বহুপদটোৰ কোনটো মানৰ বাবে বহুপদটো 0 হ'ব হেতু ওলাইছো +5 ৰ বাবে বহুপদটো শূন্য হ'ব তে সোয়া 3 নম্বৰটো কি আছে 2x + 5 same px = 0 তে বহুপদটো কি আছে আমাৰ 2x + 5 = 0 তে
এইটো সাইডত +5 এইটো সাইডত গলে -5 এক্সলৰ টুটো পূৰ্ণ হৈ আছে এইটো সাইডত গলে কি হ'ব হৰণ হ'ব -5/2 তে শূন্য হ'ব বহুপদটো শূন্য হ'ব -5/2 3x - 2 এতিয়া সাইড নম্বৰটো চোৱা px = 3x - 2 সেম তেনেকৈ হ'ব px = 0 এতিয়া px ৰ মান কি আছে 3x - 2 = 0 এতিয়া x টো সিঙ্গল ৰাখিব লাগিব কাৰণে ফাৰ্ষ্টত আমি -2 টো প্ৰথম হেতু সাইডত -2 কি হ'ব +2 এতিয়া 3 টো x ৰ লগত পূৰ্ণ হৈ আছে হেতু সাইডত গলে 2 টো তলত আহিব তে শূন্য হ'ব 2/3 বহুপদ p of x এতিয়া 5 নম্বৰটো কি আছে p of x = 3x এতিয়া ফাৰ্ষ্টত কি আছে p of x = 0 p of x ৰ মান কি আছে 3x = 0 এতিয়া 3 টো এইটো সাইডত পূৰণ হেতু সাইডত গলে কি হ'ব হৰণ এতিয়া আমি যিকোনো সংখ্যা দি শূন্যক হৰণ কৰিলে শূন্যই ওলায় কাৰণ পূৰণ কৰিলে শূন্য ওলায় সেইকাৰণে হৰণ কৰিলে শূন্যই ওলায় কিন্তু শূন্য দি যদি আমি হৰণ কৰো তেতিয়া সংখ্যাবদ্ধ নহয় কিন্তু আমি সংখ্যা দি হৰণ কৰিলে শূন্য ওলায় তে বহুপদটো শূন্য হ'ব বহুপদটোৰ শূন্য হ'ব 0 এতিয়া 6 নম্বৰটো কি আছে p of x = ax, x not a not equal 0 মানে এর মানটো 0 নহয় হেতু বুজাইছে ইয়াতে তে ফাৰ্ষ্টত কি p of x = 0 p of x ৰ মান কি মান আছে ax = 0 তে সো আমি x টো লাম এইটো সাইডত কি আছে পূৰ্ণ হৈ আছে হেতু সাইডত গলে হৰণ হ'ব তে অলপ আগতে বুজিছিলো আমি যিকোনো সংখ্যাৰে সংখ্যা দি যদি আমি শূন্যক হৰণ কৰো শূন্য হয় সেম a দি হৰণ কৰিলে শূন্য হ'ব তে বহুপদটো শূন্য হ'ব বহুপদটো শূন্য হ'ব 0 এতিয়া চোৱা 7 নম্বৰটো কি আছে p of x = cx + d c not equal 0 মানে c ৰ মানটো 0 নহয় ইয়াতে আৰু c আৰু d বাস্তৱ সংখ্যা সো সেম ৰুল p of x = 0 তে px ৰ মান কিমান আছে cx + d = 0 ফাৰ্ষ্টত আমি d টো হেতু সাইডত কনভাৰ্ট কৰিম এইটো সাইডত কি আছে প্লাস এইটো সাইডত গলে মাইনাস তে c টো কি আছে পূৰণ আছে x ৰ লগত হেতু সাইডত গলে কি হ'ব হৰণ হ'ব তে বহুপদটো শূন্য কি হ'ব বহুপদটো শূন্য হ'ব -d/c সোয়া 5 নম্বৰ কোৱেশ্চনটোৰ কি দিছে তলৰ কোন কেইটা x² - x - 6 বহুপদটো শূন্য এটো এটা বহুপদ দিয়া আছে এটা শূন্য দুটাও লব দিছে কোন দুটা হয় ইয়াৰ পৰা তে শুদ্ধ বিকল্পটো বাছি ওলোৱা এতিয়া সোয়া আমি আগতে শূন্য দুটা ওলাই লও কি আছে আমাৰ বহুপদটো কি আছে x² - x - 6 তে ইয়াৰ শূন্য দুটা লব লাগে সোয়া ইয়াৰ ৰুল হৈছে ফাৰ্স্ট আৰু লাস্ট পূৰণ কৰি ইয়াৰ x² ৰ সহগ কিমান আছে কোনে মানে এটা 1 আছে সো 1 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 6 এ হ'ব তে সোয়া 6 ৰ উৎপাদক কি 2 আৰু 3 পূৰণ কৰিলে কিমান হয় 6 হয় এতিয়া এই দুটা উৎপাদক যোগ বা বিয়োগ কৰি মাজৰটো সমান কৰিবলৈ মাজত কিমান আছে সোয়া x আছে x মানে ইয়াত কেইটা x আছে এটা x আছে সোয়া এতিয়া সোয়া 3 ৰ পৰা যদি আমি 2 বিয়োগ কৰি দিও 1 ওলাইছে না নাই সেম এটো প্ৰসেসে হ'ব সোয়া কেনেকৈ কৰো x² - 2 সোয়া +3 মাইনাস লগত কি আছে x -6 এতিয়া ব্ৰেকেটটো উঠাই দিও x² সোয়া এটো কি আছে মাইনাস আৰু মাইনাস মাইনাসে মাইনাসে প্লাস তে x2 2 লগতো পূৰণ আছে 3 লগতো পূৰণ আছে 2 লগত x পূৰণ কৰিলে কি হ'ব 2x মাইনাসে প্লাসে মাইনাস 3 x2 3 লগতো পূৰণ আছে 3x - 6 এতিয়া সোয়া এটো আৰু এটো পৰা কি কমন আছে সোয়া এটোত কি আছে এটোত কেইটা x আছে x² মানে দুটা x আছে আৰু এটা x আছে মানে x কমন হ'ব x কমন হলে ইয়াৰ পৰা দুটা x ৰ পৰা এটা x লইলে থাকিলে এটা x ইয়াত কি আছে প্লাস
ইয়াত কেইটা এক্স আছিল দুটা এই সৰি এটা এক্স আছিল আমি লৈ আছো ৰৈছে ইয়াত কি 2 আৰু চোৱা এই ব্ৰেকেটত কি কমন আছে চোৱা এই দুটাত কি কমন আছে ইয়াতো 3 আছে এইটো 3 দি ভাগ যায় 3 দি ভাগ কৰিলে 3 6ত কিবা দুবাৰ ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে এতিয়া কমন হ'ব -3 এটো দি ভাগ কৰিলে কি হ'ব মাইনাসে মাইনাসে প্লাস হ'ব 3 টিত একবাৰ থাকিল x মানে x থাকিব মাইনাসে মাইনাসে প্লাস 3 6ত দুইবাৰ এতিয়া সব দুটা ব্ৰেকেট সেম হৈছে এবাৰ লিখি দিম আৰু এটা লিখিম x - 3 এতিয়া সো আমাৰ শূন্য ল'ব দিছে ঠিক শূন্য হ'ব এবাৰ এটুক 0 কৰিম এবাৰ এটুক 0 কৰিম x + 2 = 0 বা x - 3 = 0 সো এটো সাইডত কি আছে +2 হেতু সাইডত গলে -2 সো এটো সাইডত কি -3 হেতু সাইডত গলে +3 তে শূন্য দুটা কি ওলাইছে আমাৰ -2 আৰু +3 আছে -2 ওলাইছে কি ওলাইছে -2 আৰু +3 1 আৰু 4 এতিয়া সো কোনটো লগত মিলি আছে c লগত 1 আৰু 4